হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ এটা হেয়াৰ কেয়াৰ নুস্কা। যদি আপোনাৰ চুলিখিনি একেবাৰে ৰাফ হয় তেতিয়াহ'লে আপুনি সপ্তাহত দুবাৰকৈ ইউজ কৰিব পাৰে। কাৰণ মই ইউজ কৰিছোঁ আৰু মোৰ ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু নুস্কাটো একেবাৰে ঘৰুৱা পদ্ধতিৰে মই বনাম, একেবাৰে ঘৰত এভেইলেবল থকা বস্তু, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কাৰণ আপোনালোকেও যদি ইউজ কৰিম বুলি ভাবে তেতিয়াহ'লে এই বস্তুটো ইউজ কৰিব পাৰে। গতিকে বলকচোন ভিডিঅ'টো চাওঁ। প্ৰথমতে লৈছোঁ এইখিনি ভেন্দি, আৰু ভেন্দিখিনি ভালদৰে ধুই ল'ব। তাৰপিছত ভেন্দিখিনি মই টুকুৰা টুকুৰ কৰি কাটি ল'ম, আৰু কাটাৰ পিছত 10 পৰা 15 মিনিটমান সময় ভেন্দিখিনি বইল কৰি ল'ব লাগিব। আৰু এতিয়া ভেন্দিখিনি আমাৰ ধুনীয়াকৈ সিজা হৈ গৈছে। এইখিনি আমি ঠাণ্ডা হ'বলৈ দিম, কাৰণ আমি মিক্সাৰ জাৰত এইখিনি পিচি ল'ব লাগিব। কাটা যিকোনো এটা ছাইডৰকেইটা কাটিব দিছোঁ। অঁ কাট, একে গুৰি পৰা কাট। আৰু তাত মই মিক্স কৰিম এল'ভেৰা জেল। আপোনালোকৰ ঘৰত যদি গছ নাই তেতিয়াহ'লে যিটো ৰেডিমেড এল'ভেৰা জেল সেইটো ইউজ কৰিব পাৰে। সেইটো আপুনি নৰ্মেলি যিকোনো কছমেটিকৰ দোকানত পাই যাব। গতিকে ব'লক এইখিনি এতিয়া মই উলিয়াই লওঁগৈ। এল'ভেৰা জেল মই উলিয়াই ল'লোঁ, এয়া ল'লোঁ। এতিয়া চাই থাকক আৰু কি কৰোঁ। এইখিনি মানে যিখিনি ভেন্দি আমি বইল কৰি লৈছিলোঁ সেইখিনি এতিয়া আমি মিক্সাৰ জাৰত পিচি ল'ব লাগিব। গতিকে মই এইটো উলিয়াই লৈছোঁ। আৰু তাৰপিছত আমাক লাগিব চাউল। এইকেইটা চাউল মই ৰাতিয়ে ভিজাই ৰাখিছিলোঁ। আপোনালোকে যদি ৰাতি ভিজাই ৰাখিব পাহৰি যায় তেতিয়াহ'লে 4-5 ঘণ্টা ভিজাই ৰাখিলেই হ'ব। আৰু এইখিনিও আমি এতিয়া পিচি ল'ম। চাউলখিনি মই এয়া পিচি আনিলোঁ। মই লৈছোঁ এটা বাতি, আৰু ইয়াতে আমি ভেন্দি যিখিনি আমি সিজাই পেলাই মিক্সিত মাৰি ৰাখিছিলোঁ সেইখিনি ইয়াতে চালি ল'ব লাগিব। তাৰ কাৰণে এখন কটন লাগিব। এইখন মই কটন দি ল'লোঁ। আপোনালোকে যিকোনো কটনৰ কাপোৰ ইউজ কৰিব পাৰে। মোৰ এখন ৰুমাল হয়। তাৰপিছতে ইয়াতে যিখিনি ভেন্দি ইয়াতে মই গ্ৰেণ্ড কৰি ৰাখিছিলোঁ ইয়াতে দি দিলোঁ। অলপ অলপকৈ ইয়াতে এইখিনি এনেদৰে চেপি ল'ব। কটনখন অকণমান সলাই লৈছোঁ, মানে ইয়াৰ আগৰ কাপোৰখন অলপ ডাঠ আছিলে, তাৰ কাৰণে মই পাৰা নাছিলোঁ, হাত বিষাই গৈছিলে। গাইজ, এয়া ভেন্দিখিনি ভালদৰে মই কটন এখনেৰে চাকি উলিয়াই ল'লোঁ। এইখিনি এতিয়া এয়া যিখিনি চাউল মই ইয়াতে পিচি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে মিক্স কৰি দিম। এইখিনিতে এটা কথা কওঁ, আপোনালোকে ইয়াত গ্লিচাৰিন এড কৰিব পাৰে। মোৰ ওচৰত যিহেতু গ্লিচাৰিন নাছিলে সেইকাৰণে মই নাই দিয়া। আৰু তাৰপিছত আমি এইখন চামুচৰ জোখৰেই 1 চামুচ নাৰিকল তেল ইয়াতে মিক্স কৰিম। আৰু নাৰিকল তেলখিনি দিওঁ আমি আকৌ গোটেইবোৰ ভালদৰে মিহলাই ল'ম। আৰু তাৰপিছত ইয়াতে যিখিনি মই এল'ভেৰা জেল উলিয়াই ৰাখিছিলোঁ সেইখিনি ইয়াতে এড কৰি দিম। আৰু এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম। আৰু এইখিনি এনেদৰে প্ৰায় 3-4 মিনিটমান ভালদৰে মিক্স কৰিব লাগিব, তেতিয়াহে গোটেইখিনি ভালদৰে মিক্স হ'ব। আৰু তাৰপিছত আপোনাৰ চুলিত লগাই প্ৰায় 1.5 ঘণ্টামান সময় ৰাখি আপুনি যি নৰ্মেল শ্বেম্পু ইউজ কৰে সেয়া দিয়ে ৱাছ কৰি দিব। কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পাই যায়। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।